কংগ্ৰেছৰ লগত জড়িত হৈ আছো, কংগ্ৰেছ দলৰ লগত জড়িত হৈছো। আমাৰ মাজত এনেকুৱা নহয় যে আমি টিকেট পাম বা টিকেট নাপালে তেখেতক আমি হেৰি কৰিম, এনেকুৱা নহয়। মই আগৰ পৰাই কৈছো মই টিকেট বিচাৰিছো, তেখেতৰ টিকেট হেমচন্দ্ৰ দাদাও বিচাৰিছে, আজি তেখেতেও বিচাৰিছে, গোটেইকেইটা বিচাৰিছে, কিন্তু আমি সমিলমিলত চলি আছো। মই আজি কৈলাশে টিকেট পাইছে, তাত মোৰ কোনো আপত্তি নাই, মই সৰ্বোত্তমভাৱে সহায় কৰিম। কংগ্ৰেছ দল জয়ী হ'ব লাগে। আজি 22 বছৰে কংগ্ৰেছ দলে ইয়াত কোনো প্ৰাৰ্থিত্ব দিয়া নাছিল। আজি 22 বছৰে কোনো ইয়াত আমাৰ কংগ্ৰেছৰ অস্তিত্বই নোহোৱা হৈ গৈছে। সেই সময়ত যে আজি যে কংগ্ৰেছ দলত যে এনেকুৱা এটা উত্থান হৈছে, তাৰ কাৰণেই হৈছে আমাৰ চিন্তাধাৰা। আমি সৰু চিন্তাধাৰা লোকে টিকেট পালে আমি নেখেলো, আমি বহি যাওঁ, এইটো চিন্তাধাৰা আমি লৈ অহা নাই। আমি কংগ্ৰেছ কৰিম বুলি ওলাই আছো। মই মোক 100% আশা আছে, দলে মোক ৰাখিছে। কাৰণ দলত কংগ্ৰেছ দলত মই আবেদন কৰাৰ পিছত মোক কংগ্ৰেছ দলে যে এনেকুৱা একো হেৰি কৰা নাই যে আপোনাক টিকেট নিদিওঁ। হয়, আজি দিয়া নাই, কালি হ'লেও মোক দিব। কাৰণ দলৰ প্ৰতি যদি মই বিশ্বাস থাকে আৰু দলৰ নেতাৰ প্ৰতি মোৰ প্ৰতি বিশ্বাস থাকে, মই আপোনালোকৰ কালি হ'লেও টিকেট পাম। আৰু এটা কথা হ'ল কি যে আমাৰ নদীবাৰীত আমাৰ গৌৰৱ ছাৰে যিটো আশাৰে আমাৰ ইয়াতে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰস্তুত কৰিছে, আমি সকলোৱে মিলি কংগ্ৰেছৰ প্ৰাৰ্থীজনক জয়ী কৰাৰ কাৰণে 100% চেষ্টা কৰিম। ইতিমধ্যে আমি বিভিন্ন মহলৰ পৰা গম পাইছো যে কলাইগাঁৱত বিগত দিনত যিজন আমাৰ বুঢ়া ডাঙৰীয়া, তেখেতৰ কাৰ্যত তেওঁলোকে বহুত ৰাইজে অতিষ্ঠ হৈছে। আৰু এইবাৰ কংগ্ৰেছৰ নতুন প্ৰাৰ্থী হিচাপে আমি ৰংগ চৈতাক পালো, তেখেতক বিপুল গুৰুত্ব ৰাইজে কৰিব।